ঐ কি হ'ল তোৰ ইমান টেনশ্যনত আছ যে নকবি দে বিৰাটে টেনশ্যন বিয়া কৰাৰ পিছত যে পানীত হাঁহ নচৰা অৱস্থা হৈছে কিয় কিনো হ'ল আচল কথা কি জানা তাই ইমান বদমাছ বুলি মই ভবা নাছিলোঁ আগতে তাই কৈছিল তোমাৰ মা মানে মোৰ আৰু এতিয়া তোৰ মানে তোৰে ভাই কি শুনিছোঁ এইবোৰ তাই কি কৈছে জানো তই হয়তো মোৰ লগত নহ'লে মাৰ লগত হ'ব দে টেনশ্যন নলবি চব ঠিক দে ভাই টেনশ্যন নলবি চব ঠিক হৈ যাব দে ঐ মই নোৱাৰা হৈছোঁ এই বুঢ়ীটোৰ কাৰণে কিবা কৰা যদি কৰ নহ'লে মই ঘৰেৰে গুচি যাম কিন্তু অলপতো বুজিবলৈ চেষ্টা কৰা মোৰ মা হয় অ' মাতো তোমাৰহে তাতে মোৰ কি হ'ল অকণমানতো বুজিবলৈ চেষ্টা কৰা মাকো এৰিব নোৱাৰোঁ আৰু তোমাকো ঠিক আছে কালি মই ঘৰেৰে গুচি যাম এই লগতো যে কোনোফালে শান্তিয়ে নোহোৱা হৈছে ঐ মই নাথাকো বুঢ়ীক কালি থৈ আহিবি পাগল হৈছে নেকি মই এইবিলাক বুজি নাপাওঁ কাইলৈ মই গুচি যাম কিন্তু অলপতো বুজিবলৈ চেষ্টা কৰা কি মানে পাগলৰ নিচিনা কথাবোৰ কৈ আছ কোনো কাম বন নাই নেকি এইবোৰ যে সদায় সদায় মাক লৈ লাগি থাক হা তোৰোতো মা আছে তথাপিও তই এনেকৈ লাগি থাক কোনো কাম বন নোহোৱাকৈ মোৰ মা মোৰ হয় তাতে আৰু তই নিজৰ মা বুলি ভাবিব নোৱাৰ নেকি এই বয়সত আশ্ৰমত থৈ আহিলে কি বুলি ক'ব কৈছোঁ মানুহে হা বোৱাৰী আললৈ ল'ৰাই আশ্ৰমত থৈ আহিল বুলি ক'ব তাৰপিছত সেইবোৰ মই একো বুজি নাপাওঁ দিনটো খাব আৰু ঘুমাব কেৱল মই বুঢ়ীৰ লগত নাথাকোঁ আৰু সেইটোৱে কথা